ইউটিউব চেনেল মিলিজুলি আছামিজ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত যিদৰে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দি আগুৱাই নিলে, ঠিক সেইদৰে মই আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ জনাইছোঁ। সেইটো হৈছে ভেন্দি এটা ৰেচিপি। আহকচোন তেন্তে সেই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব আৰু কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰিব। আৰু যিহেতু এইটো মোৰ নতুন চেনেল, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি ভেন্দিৰ এটা চব্জি বনাম। আচলতে প্ৰায়ভাগ মানুহে ভেন্দিখিনি ফ্ৰাই কৰি খোৱা হয়, কিন্তু মই এটা ভাবিছোঁ আজি বেলেগ এটা পদ্ধতিত ভেন্দিখিনি বনাম। তাৰ বাবে লাগিব ভেন্দি এপোৱা আৰু মান ধনিয়াৰ পাত দুখিলা আৰু জলকীয়া 4টা আৰু বিলাহী 2টা আৰু ডাঙৰ চাই পিঁয়াজ এটা আৰু তেতেলী কেইটামান। যিহেতু আমি বিলাহী 2টা দিমেই, সেই অনুপাতে তেতেলীটো কম দিছোঁ। এতিয়া আহকচোন চাওঁ। এয়া মই ভেন্দিখিনি ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু লগতে মান ধনিয়া পাত দুখিলা সৰু সৰুকৈ কাটি লৈছোঁ। বিলাহী 2টা মিডিয়াম চাইজত এয়া কাটি লৈছোঁ আৰু পিঁয়াজটো সৰু সৰুকৈ কাটিছোঁ আৰু জলকীয়া দুফাল দুফালকৈ দি দিছোঁ। আৰু যিখিনি মই তেতেলী দেখুৱাইছিলোঁ সেই তেতেলীখিনি পানীত মই এইদৰে তিয়াই থৈছোঁ, যিহেতু টেঙাৰ হেৰিটো আহিবৰ বাবে। এতিয়া মই কেৰাহীখন গৰম হৈ গৈছে আৰু ইয়াতে অলপমান তেল দিম। যিহেতু টেঙা দি বনাম, সেইবাবে তেলটো বেছি পৰিমাণে নালাগে, কম পৰিমাণে দিছোঁ। ইয়াতে মই গৰম হোৱাৰ লগে লগে জিৰা কেইটামান দি দিম। পিঁয়াজটো কাটি থোৱা পিঁয়াজটো ইয়াতে দি দিছোঁ আৰু লগতে আদা নহৰু যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ আৰু জলকীয়া কেইটা একেলগতে এইদৰে আপুনি ভাজি থাকিব। এতিয়া ইয়াতে মই হালধি অলপ দি দিছোঁ, তাৰপৰা লৰাই দিব। মই বিলাহীখিনি ইয়াতে দি দিম একেলগ কৰি আৰু লগতে আপোনাৰ মান ধনিয়া কেইটাও একেলগতে দি দিম আৰু অলপ লৰাই দিব। আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখ অলপ মই দি দিছোঁ। বিলাহীখিনি গলিবৰ বাবে অলপ সময় মই ঢাকি দিছোঁ। বিলাহীখিনি গলা হৈ গৈছে, সেই ঢাকনিখন আঁতৰাই পেলাই ইয়াত অলপ পানী দি দিছোঁ। এতিয়া যিখিনি মই তেতেলী থৈ দিছিলোঁ সেই তেতেলীখিনি ইয়াত একেলগে মিলাই দিম। এতিয়া মই বনাই থকা চব্জিখিনি উতল আহিছে, গতিকে মই এই ভেন্দিখিনি ইয়াত মই দি দিম। আপোনালোকে ভেন্দিখিনি ফ্ৰাই কৰি নল'ব, যিহেতু নাভাবিব যে ইয়াত বিজল ভাৱ আহিব। এইদৰে খাবচোন। মই ভেন্দিখিনি ফ্ৰাই কৰি লোৱা নাই, ডাইৰেক্ট দিহে দিছোঁ। এনেকৈ এবাৰ খাই চাবচোন কেনেকুৱা পায়। যিহেতু এতিয়া গৰম দিন, খাই বিৰাট ভাল পাব। মই কিন্তু বৰ ভাল পাওঁ। এয়া মই ভেন্দিখিনি দি পেলাই এবাৰ ইয়াত লৰাই দিছোঁ। লৰাই পেলাই মই এই ঢাকনিখনে অলপ সময়ৰ বাবে ঢাকি ৰাখিলোঁ। এতিয়া মোৰ এই ভেন্দিখিনি দিয়া 5 মিনিট হৈ গ'ল। এতিয়া চাওঁচোন সিজিছেনে নাই। ভেন্দিখিনি যিহেতু এতিয়া সিজিছে, গতিকে আমাৰ এই ভেন্দি চব্জিখিনি ৰেডি। আমাৰ ভেন্দি চব্জিখিনি হৈ গৈছে। এতিয়া আমি এই গেছটো বন্ধ কৰি দিম।